দবাপিটা বৰষুণত গ'লোঁ পঞ্চম দৌল চাবলৈ কালীপুখুৰীত। এয়া আলহী আহিছোঁ তেতিয়া হাঁহ নমৰিনো থাকে কেনেকৈ। পিছে বৰষুণটো অকণমান কমিলে। বৰষুণটো কমিছে যদিও তথাপি বতৰ বহুত বেয়া। এইফালে দুই ভাইয়ে মিলি যতন কৰি আছে হাঁহটো আৰু মই অকণমান ছাটি ধৰি দিছোঁ। হাঁহটোৱে জল্দি কুটি বাচি দিলে আৰু ময়ো মোৰ কামত লাগি গ'লোঁ, জল্দি ৰেডি কৰি আছোঁ যিহেতু বতৰৰ অৱস্থা বহুত বেয়া। এইফালে চাওক বতৰ, খিৰিকী মেলিয়ে থৈছোঁ মই। পিছে শেষত গৈ বতৰৰ অৱস্থা আৰু মোৰ অৱস্থা একেই হ'লগৈ। চৌকাত বনোৱাৰ অভ্যাস নাই নহয়। পাৰ্থক্য মাত্ৰ এটাই, বতৰে বৰষুণ দিছে আৰু মোৰ চকুৰে পানী ওলাইছে। এয়াই হৈছে কথা। বাৰু যি কি নহওক, হাঁহটো প্ৰথমবাৰ বনাইছোঁ, বঢ়িয়া হৈছে। বাৰু দ্বিতীয় দিনা বছৰৰ শেষৰটো দৌল মানে পঞ্চম দৌল বহুত ধুনীয়াকৈ চাব দিছে। মানুহ চাওকচোন, মানুহৰ ভিৰ। বাৰু